যদি ঘৰত টকাৰ অভাৱ হয়, চৰম আৰ্থিক সংকটে দেখা দিয়ে, তেন্তে এই 4টা স্থানৰ পৰা অতি শীঘ্ৰেই আঁতৰি যাওক। নম্বৰ 1, দিনটোৰ অন্তত যদি আৰু কোনো জৰুৰী কাম নাথাকে, তেন্তে ঘৰৰ কোনো সদস্য বাহিৰত থাকিব নালাগে। কিয়নো যি ব্যক্তিয়ে সূৰ্যাস্তৰ পিছতো বিনা কাৰণত ঘৰৰ পৰা ওলাই গৈ এনেই ঘূৰি ফুৰে, তেনে ব্যক্তিৰ ঘৰত মা লক্ষ্মীৰ কৃপা কেতিয়াও নাথাকে বুলি কোৱা হৈছে। বেলি মাৰ যোৱাৰ পিছত যদি কোনো কাম নাথাকে, তেন্তে নিজৰ ঘৰতেই থাকিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে। যি মানুহে এই কথা গুৰুত্ব নিদি এনেই বিনা কাৰণত অনাই বনাই ঘূৰি ফুৰে, তেনে মানুহৰ ঘৰত অৰ্থৰ সংকটে দেখা দিয়ে। সেইবাবে চেষ্টা কৰিব লাগে যাতে বেলি মাৰ যোৱাৰ পিছত কেতিয়াও ঘৰৰ পৰা অকাৰণত ওলাই নাযায়। নম্বৰ 2, এনেকুৱা মানুহৰ পৰা সদায় দূৰত থাকিব যি সদায় আনৰ ভুল ধৰি থাকে, যি কেৱল আনৰ সমালোচনাতেই ব্যস্ত থাকে। যদি আপুনি এনে মানুহৰ সংগত থাকে, যি সদায় ভাল মানুহৰো ভুল খুচৰি বদনাম গাই ফুৰে, এনে মানুহৰ সংগত থাকিলে আপোনাৰ গ্ৰহ দোষে দেখা দিয়াৰ সম্ভাৱনা থাকে। নম্বৰ 3, কেতিয়াও আপুনি নিজেই কোনো ব্যক্তিৰ নিন্দা বা বদনাম নাগাব। যদি আপুনি জানি বুজি বা নিজৰ স্বাৰ্থৰ বাবে আন কাৰোবাৰ বিষয়ে বেয়াকৈ কয়, নাইবা নিজৰ ভালৰ কাৰণে আনৰ বেয়া হোৱাটো চিন্তা কৰে, তেতিয়াও আপুনি অনাগত সময়ত তাৰ ফল ভোগ কৰিবলগীয়া হয়। এনে কৰিলে আপুনি নিজকে চৰম বিপদৰ ফালে ঠেলি দিয়া হয়। গতিকে যদি আপুনি কাৰোবাৰ বিষয়ে ভালকৈ ক'ব নোৱাৰে বা কাৰোবাৰ বিষয়ে ভাল চিন্তা কৰিব নোৱাৰে, তেন্তে বেয়াকৈ কোৱা বা বেয়া চিন্তা কৰাৰো অধিকাৰ আপোনাক ভগৱানে দিয়া নাই। নম্বৰ 4, কোনো ধৰণৰ বেয়া স্থান যেনে য'ত অসামাজিক কাৰ্যকলাপ হয়, য'ত নিচা জুৱাকে ধৰি বিভিন্ন ধৰণৰ বেয়া কাম হয়, তেনে স্থানৰ পৰাও সদায় দূৰত থাকিবলৈ কোৱা হৈছে। যদি আপুনি এনে স্থানলৈ যায় বা সেই অপকামৰ লগত জড়িত হয়, তেন্তে আপোনাৰ ঘৰত কেতিয়াও লক্ষ্মীয়ে বাস নকৰে বুলি উল্লেখ কৰা হৈছে। এনে স্থানলৈ গ'লে বা এনে কৰ্মত লিপ্ত হ'লে আপুনি কেৱল নিজকেই নহয়, গোটেই পৰিয়ালৰ বাবে সংকেত মাতি অনা হয় বুলি শাস্ত্ৰত কোৱা হৈছে। সেইবাবে আপুনি যদি ঘৰৰ সুখ শান্তি বিচাৰে, আৰ্থিক সংকট দূৰ কৰি ঘৰত মা লক্ষ্মীয়ে বাস কৰাটো বিচাৰে, তেন্তে এই 4টা কথা সদায় মনত ৰাখি এই নিয়মবোৰ পালন কৰি যাবলৈ চেষ্টা কৰিব। আজিৰ ভিডিঅ'টো ইমানেই। আশা কৰোঁ আজিৰ ভিডিঅ'টোৱে আপোনাক অনাগত সময়ত কিঞ্চিত হ'লেও সহায় কৰিব। যদি আপুনি এই কথাখিনিৰ সৈতে একমত, জীৱনটো সঠিক বাটে আগুৱাই নিবলৈ যদি পৰৱৰ্তী সময়ত এই ধৰণৰ ভিডিঅ' বিচাৰে, তেন্তে এটা লাইক কমেণ্টৰ সমানে শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ।